কি তেল দিছে এইটো অলিভ নাই, কিন্তু কিমান টকা এটা যায় টোটেল ডিব্ৰুগড়ত যিটো মিটআপ হ'ব 5টা 6টা মান গিভআৱে কৰিম। হয়তো মই দ্বিতীয়ত আহিছিলোঁ আৰু দ্বিতীয়ত অহাৰ পিছত এনেকুৱা যে ৰিয়েকশ্যন পাম মই ভবা নাছিলোঁ। মাটি লগ পাইছোঁ বোলে। দাদা আপুনি একফালে লগ পাইছে, দুইফালে পাব লাগিব। এনেকুৱা এটা কালাৰ ফাৰ্ষ্ট টাইম পিন্ধিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ জনাব। আৰু এতিয়া আমি গৈ আছোঁ সমৰদাৰ। আপোনালোকে জানে সমৰদাৰ মোক মোৰ ব্লগত দেখা পাই থাকে। সমৰদাৰ আজি এংগেজমেণ্ট হয়, আৰু যেতিয়া এংগেজমেণ্টটো যে এংগেজমেণ্ট মানে ডেক'ৰেশ্যন কেটাৰিং গোটেইখিনি আমি লৈছোঁ। মানে ৱেটনেছ ডে আপোনালোকে জানে আমাৰ ৱেটনেছ ডে বুলি কোম্পানী এটা আছে, য'ত আমি ধুনীয়াকৈ ৱেডিং পাৰ্টি এংগেজমেণ্ট চব এভৰিথিং বাৰ্থডে পাৰ্টি যিকোনো ধৰণৰ ইভেণ্ট এনি কাইণ্ড অফ ইভেণ্ট আমি অৰ্গেনাইজ কৰোঁ। আপোনালোকৰ যদি কাৰোবাৰ থাকে ডেছক্ৰিপশ্যনত নম্বৰ থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। ৰাতিপুৱাই গৈছিলোঁ, ৰাতিপুৱা মই ব্লগ বনোৱা নাই, আমাৰ কাম বহুত জেগাত চলি থাকে, চবতে মই ব্লগ নেদেখাওঁ। আজি যিহেতু সমৰদাৰ আমাৰ নিজৰে দাদা, তেখেতৰ অকণমান দেখাম এংগেজমেণ্টটো। ফটাফট যাওঁ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কেনেকুৱা লাগিছে পিংক কালাৰটো? কনফিউজ হৈ আছোঁ। ভাল লাগিছে নে? ভাল লাগিছে। আপোনাক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আপোনালোকৰ ওপৰতে আৰু এৰি দিছোঁ গোটেই জীৱন। এতিয়া ফটাফট যাওঁ। খানা পিনা বঢ়িয়াকৈ মটন আছে, খানা পুৰা চালে খানা আছে, কাৰণ আমি অৰ্গেনাইজ কৰিছোঁ। মই গমেই পাওঁ কি খানা আছে। তলত হোৱাইট জিন্স লগাইছোঁ। পৰিৱৰ্তন কি খবৰ মাইনা? ভাল। মোক চিনি পাইছা নেকি? কি নাম মোৰ? বিকাশ চেত্ৰী নেকি? অ'কে বাই বাই। আৰু এটা এনাউন্স কৰি দিওঁ, 5 তাৰিখে মানে 5 নৱেম্বৰ ৰবিবাৰে ডিব্ৰুগড়ত আমি এটা ধুনীয়া মিটআপ ৰাখিছোঁ। আৰু যিটো মিটআপত আমি মানে কেছ কম্পিউটাৰৰ তাতে অপেনিঙো হ'ব এদিনাখন, লগতে আমি এটা মিটআপো ৰাখিছোঁ। ধুনীয়াকৈ ৱেল অৰ্গেনাইজ মিটআপ হ'ব। ডিব্ৰুগড়ৰ কোনে কোনে আছে আপোনালোকে কমেণ্ট কৰিব। ৰবিবাৰৰ দিন চবেই আহিব লাগিব। আমি একেলগে কথা পাতিম, গেট টুগেডাৰ কৰিম। আৰু চবতকৈ মেইন কথা, তাতে আমি গিভআৱেও ৰাখিম, মানে লাইভ গিভআৱে হ'ব। গিভআৱে ধুনীয়া ধুনীয়া গিফ্ট থাকিব, কিছুমান ইম্পৰ্টেণ্ট গিফ্ট যিবোৰ আমাৰ দৈনন্দিন জীৱনত লাগে। যেনেকুৱা হেডফোন হৈ গ'ল, ভাল ভাল গিফ্ট। আৰু কিবা ডিব্ৰুগড়ৰ বহুতে কমেণ্ট দি থাকে। আৰু বাইকখন লৈ কিনে আমি বাইকখন লৈ যাম, আমাৰ লায়নখন লৈ যাম, GS এখন, সেইখন আমি তাতে গেট টুগেডাৰ কৰিম। চবকে লগ পাম, বহুতে কমেণ্ট কৰিছিল। চ' আপোনালোকে যোনে যোনে আছে 5 নৱেম্বৰ ডিব্ৰুগড়ত, মই এড্ৰেছ আপোনালোকে এটা লিখি দিম, মানে LN ইনষ্টিটিউটৰ ওচৰত ফুলনি বাগান নেকি, ফুলনি বাগান বুলি আছে, কেছ কম্পিউটাৰ, তাতে আমি মিটআপ থম। কিমান তোমাৰটো কিমান লৈছে কুৰ্তাটো? পেনৰ এইটো 2000। কি কোৱা? লছ হৈ গ'ল। Omoda, congratulations. Thank you. Congratulations, bro. Thank you. সব মানুহ কি হৈ গ'ল? লাষ্ট আৰু লাষ্ট এণ্ডিং Last entry তোমাৰ। বঢ়িয়া। চব ঠিক আছে, কাম বঢ়িয়াকৈ চলিছে। আমাৰ ফিনিছ আৰু এইটো লাষ্ট টাইম হয়, চব ভালে ভালে চলিছে। মই বেলেগ এইটো লোৱা নাই, মই মটন আৰু পোলাও লৈ লৈছোঁ। আইটেম বহুত আছে ইয়াতে, বহুতকেইটা আইটেম আছে। মই জাষ্ট এইটো লৈ লৈছোঁ ৰ, চালান লৈ লওঁ অলপ। আজি আমাৰ চুনাৰ দিন। আজি হ'ল নেক্সট ডে। কালি আমি সমৰদাৰ বিয়া খেলোঁ আৰু ৰাতি ক্ৰিকেট খেলিলোঁ বহুত। এইটো মই ব্লগ বনোৱা নাই, যোৱাকালি ৰাতি বহুত দিনৰ মূৰত ক্ৰিকেট খেলিলোঁ। বহুত ভাল পাৰফৰ্মেঞ্চ দিছোঁ ক্ৰিকেটত, কিন্তু মোৰ আজি এই ছাইডটো গোটেই বিষাই আছে, বা আপোনালোক ক'ব পৰা নাই। মানুহ ফাৰ্ষ্ট ডে জিম গৈ আহিলে যে এনেকুৱা হয়, এনেকুৱাই হৈছে। এটা ছাইড কাম কৰা নাই পূৰা। আৰু এতিয়া আমি আমাৰ লায়নখন আজি লৈ যাওঁ। অতি সোনকালে আমাৰ ৰাইড হৈ আছে, আপোনালোক ক'লোৱেই ডিব্ৰুগড় ৰাইড কৰি আছোঁ আমি, আপাৰ আছাম ৰাইড এটা কৰি আছোঁ। ধেমাজি আৰু লখিমপুৰ হৈ কিনে এটা ৰাইড কৰিম, কিন্তু এইটো নেক্সট এটা ৰাইড বেলেগ প্লেন কৰিম। এইটো একদম শ্বৰ্ট টাইম ৰাইড, 4-5 দিনৰ ৰাইড হ'ব এইটো। ডিব্ৰুগড় ৰাইড হ'ব, ইয়াৰ পৰা গুৱাহাটীৰ পৰা ডিব্ৰুগড় হ'ব। ওচৰে পাছৰে ঘূৰিম, আহি যাম। আৰু 5 তাৰিখে আমাৰ এটা সৰুকৈ আমি মিটআপো কৰিম। বাইকখনটো কিনিলোঁ, ঠিকে আছে, চব হৈ গ'ল। কিন্তু আজি অসমত যে এইখন বাইক আনিছোঁ, মটো ব্লগ কৰি আছোঁ, আজি অৱস্থা বেয়া হৈ যাব। কাৰণ আজি মই বহুতখিনি টকা দিব লাগিব, প্ৰায় 2.5 পৰা 3 লাখ। কামৰূপ মেট্ৰ' দ্বিতীয়ত গৈ আছোঁ এতিয়া। দ্বিতীয়ত গৈ কিনে আমি গোটেইখিনি কাম কৰোঁ। আপোনালোকক লগ পাই আছোঁ মটো ব্লগত। অলপমান মোৰ গাটো বেয়া, হালকা, ইমান গা বেয়াও নহয়। এতিয়া এইটো আমাৰ এটা অগ্নি পৰীক্ষা। অগ্নি পৰীক্ষাটো কি? এইটো আমি বিজেকে সেইটো চাই যা, এইটো প্ৰেক্টিচ কৰি আছোঁ। প্ৰেক্টিচ মেক পিপল পাৰফেক্ট। এতিয়া আমি ষ্টেণ্ডটো ল'ব লাগিব। কেনেকৈ শিকাইছিলে এনেকৈ লৈ কিনে, এনেকৈ 1 বাহ, ইজিলি কৰিছোঁ দেখোন। হা দেখিছে, আপোনালোকৰ বিকাশ এক্সপাৰ্ট হৈ গ'ল। বিশ্বকৰ্মা বাবাৰ নাম লৈ, আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ লৈ, জয় গণেশ বাবাৰ নাম লৈ আমি ধুনীয়াকৈ দিগশ্ৰী মা কি জয়। বঢ়িয়া। বিজেকে ফাৰ্ষ্ট টাইম আজি বহি আছে বাইকত। পেণ্টাৰ বাই বাই, টেক ৰেষ্ট, মিছ ইউ টু।
দ্বিতীয়ত আমাৰ বাইকৰ গোটেইখিনি ডকুমেণ্টছ দুটামান বাকী আছিল মানে ফৰ্ম 22 কিবা কিবি থাকে তাহাঁতে পঠাই দিছে এতিয়া তাতে গৈ কিনে গোটেইখিনি প্ৰচেছ কৰাব লাগিব মানে মই এইখন বাইকটো ৰাজস্থানৰ জয়পুৰৰ পৰা লৈছিলোঁতো তাৰ পৰা মই টেম্পৰাৰী নম্বৰ লৈ কিনে আহিছোঁ তাৰ পৰা টেম্পৰাৰী নম্বৰটো লৈ আহিছোঁ লৈ কিনে এতিয়া মই ইয়াতে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি মই এই বস্তুটো ৱেষ্ট বেংগলত কৰিলোঁ হয় ৱেষ্ট বেংগলত চাগে বাইকৰ 1% হয় মানে 30,000 টকা হৈ গ'লে 30,000 টকাত মোৰ কাম হৈ গ'লে কিন্তু এইখন বাইক মই ৱেষ্ট বেংগল পইচা যাওক একবাৰে যাব কিন্তু মই ৱেষ্ট বেংগল বা বেলেগ ষ্টেটৰ মই নাম্বাৰ প্লেট নলগাওঁ কাৰণ মোৰ ঘৰ অসমত মই অসমৰ হয় মই বেলেগ নাম্বাৰ প্লেটৰ গাড়ী কিয় চলাম আপোনালোকে এটা বস্তু চাব বহুতে মই দেখা পাইছোঁ পাঞ্জাৱ হাৰিয়ানা দিল্লী ছাইডৰ মানুহবিলাকে ট্ৰাক কিনে সিহঁতে কি কৰে গম পায় নাম্বাৰ প্লেটটো নাগালেণ্ড লয় NL কাৰণ নাগালেণ্ডৰ সেইটো ছাইডত মানে টেক্সবিলাক বহুত কম হয় মানে গাড়ী চাড়ী কিনিলে যোনে জানে গাড়ী লাইনৰ মানুহ সিহঁতে গম পাইছে মই কি কৈছোঁ স্কুলৰ বাচ্চাকেইটা মানে মাত দি আছে এই বাহ কি নাম তাৰ কি নাম কুকু বাকী চাইছেই কুকু বুলি কওঁতে ট্ৰাকৰ কাৰণে এটা দ্বিতীয়ৰ আগত পুৰা জাম হৈ গ'ল হয় নেকি ভালে আছে দাদা ছাৰ ভালে আছে এইটো আনিলোঁ যে নাম্বাৰ প্লেট হেৰি কৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব BMW 30 এইখিনিৰ পৰা চাওক এইখিনিৰ পৰা চালে ফিল্ডটো পাই এইফালে হওক দ্বিতীয়ত ৰিয়েকশ্যন চাওক মানুহৰ বাইক এইফালে চাওক এইফালে নাম্বাৰ চাম্বাৰ এতিয়া কৰোঁ চলাই দিয়ক বহক এবাৰ বহক আপুনি ৰংভাং ছাৰ হয় MVI ছাৰ হয় মেইন হয় তেখেতে এনেকৈ উঠিব হা এইটো ইয়াতে ভৰি দি ফেলে এনেকৈ দ্বিতীয়ত গাড়ী ৰেডি কৰিব লৈছোঁ ৰিয়েকশ্যন চাওক মানুহ উঠক বঢ়িয়াকৈ মজা দি দিওঁ অঁ এইটো সেই কৰি দিওঁ আৰু এতিয়া এইটো ভিতৰত আছে এইপিনে দ্বিতীয় অফিচ আৰু এটা আমাৰ এতিয়া আমি বাইকৰ কামবোৰ কৰিম ৰেজিষ্ট্ৰেশ্যনৰ কাম যি আছে সেইখিনি কৰিম আৰু এটা বস্তু এটা আহি কিনে ছাৰক লগ পালোঁ ফাৰ্ষ্টতে ছাৰ কি খবৰ ছাৰে আহি বাইকখন মোৰ চলালে অকণমান কেনেকুৱা পালে ছাৰ জয়সিং ছাৰ আপোনালোকে জানে বহুতে তেখেতে এজন ৰাইডাৰ হয় তেখেতে আমি মাজে মাজে ৰাইড কৰি থাকোঁ আৰু এজন ৰাইডাৰে যেতিয়া বাইক এখন দেখা পোৱা যায় পুৰা টুৰিং বাইক এটা ভাল লাগিছে না ছাৰ ময়ো আপগ্ৰেড কৰিব বিচাৰি আছোঁ লৈ লওক এইখনে লৈ লওক আৰু এইফালে আমাৰ লগত পূৰ্ণিমা বা আছে আৰু পূৰ্ণিমা বা হ'ল অসমৰ প্ৰথমগৰাকী MVI য'ত ইয়াতে ফাৰ্ষ্ট আপোনাৰ পষ্টিং মানে ইয়াতে আপুনি মেট্ৰত মানে মেট্ৰৰ ফাৰ্ষ্ট MVI হ'ব ছাৰ বহুত এটা ভাল হয় ধন্যবাদ আপোনাৰ ঘৰটো কৰিছিলে ডিব্ৰুগড়ত আমি ডিব্ৰুগড় ৰাইডে গৈ আছোঁ এতিয়া নেক্সট ডিব্ৰুগড় ৰাইডে যাম তাতে মিট আপ ৰাখিছোঁ মানে ডিব্ৰুগড় দ্বিতীয়ত অহাৰ পিছত এনেকুৱা যে ৰিয়েকশ্যন পাম মই ভবা নাছিলোঁ মই ভাবিছিলোঁ অলপ চলপ ৰিয়েকশ্যন পাম বুলি কিন্তু হেভি ৰিয়েকশ্যন চাব দেই আচল ৰাইডাৰে উঠছে এইবাৰ মাটি লগ পাইছোঁ বোলে দাদা আপুনি একফালে লগ পাইছে দুইফালে পাব লাগিব নকৰোঁ বোলে একেলগেতো নহয় 50 মাৰোঁ পেমেণ্ট হৈ গ'ল কাপ দোকানে মোৰ সন্মানটো বচাইছে আৰু আমাৰ গোটেইখিনি দ্বিতীয়ৰ কাম হৈ গ'ল ধুনীয়াকৈ ছাৰতে বহুত বেছি হেল্প কৰিলে আপোনাৰ মুণ্ডা আছে মুণ্ডা মেইন হয় মোৰ যিমান আছে দ্বিতীয়ৰ কাম গোটেইখিনি মুণ্ডাই ধুনীয়াকৈ চাই দিয়ে মুণ্ডাতে দ্বিতীয়ৰ লগতে জড়িত গোটেইখিনি কাম কৰি দিলে খালি নাম্বাৰটো যিটো আছে সেই নাম্বাৰটো মই এতিয়া চিলেক্ট নকৰোঁ কাৰণ মোক যিটো নম্বৰ লাগে এতিয়া নাই সেইকাৰণে কেইদিনমান ৰখিব লাগিব কাৰণ সেই নম্বৰটো আমি অলপমান স্পেচিয়েল নম্বৰ আৰিয়ান হুছেইন কি খবৰ আৰিয়ান হুছেইন ছাৰ আমাৰ দেউতা ব্লগত আহিছে জয়সিং ছাৰ থেংক ইউ ছ' মাছ জয়সিং ছাৰ গৌতম ছাৰ লগ পালোঁ চবে বহুত হেল্প কৰিছে
বাই বাই ছাৰ আমি এতিয়া নেক্সট ৰাইড কৰিব লাগিব পূৰা দ্বিতীয় ৰাইড ৰাইড কৰিম অঁ মই ৰেডি হৈ আছোঁ অ'কে ছাৰ বাই 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 থেংক ইউ ছ' মাছ ছাৰ বাই 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 ছাৰ বহা পিছে লাহে বাই বাই অঁ আহিছোঁ ছাৰ দ্বিতীয়ত আমাৰ অলপমান আছে কিন্তু ভগৱানৰ কৃপাত মই ব্ৰেণ্ড এম্বেচাডাৰো আছিলোঁ দ্বিতীয়ত আপোনালোকে জানে অতি সোনকালে আকৌ আমাৰ প্ৰগ্ৰেম আহি আছে দ্বিতীয়ত আমি বহুত কিবা বাই বাই বহুত কিবা কিবি কামত জড়িত হ'ম দ্বিতীয়ত মানে ঘৰত অহা যেন লাগে দ্বিতীয়ত আহিলে চব মানুহ চিনাকি ছাৰহঁতৰ লগত ইমান ধুনীয়াকৈ ছাৰে মৌচুমী জুচ খোৱালে চাহ খোৱালে আৰু কিবা কিবি খাবৰ কাৰণে দি আছিলে ছাৰহঁতে বহুত ভাল হয় মানে গৌতম ছাৰহঁতে আমাৰ জয়সিং ছাৰহঁতে MBI জয়সিং ছাৰহঁতে চবৰ লগত ভাল চিনাকি আমি কাৰণ বহুত ৰাইড কৰি থাকোঁ ৰোড ছেফটিৰ ওপৰত বহুত এমাউণ্ট দিব লগা হৈছে চাওক বহুতে কয় বাইক এখন কিনিছোঁ কিবা কিবি চাওক বাইক এখন কিনিছোঁ কিন্তু বাইকখন কিনি যে মই ইমান লাখ টকা গভৰ্ণমেণ্টক টেক্সো দিছোঁ সেইটো বস্তুটো চাওক সেই টেক্সৰ পইচাৰে গভৰ্ণমেণ্টে কাম কৰিব কিবা কিবি বা চেলেৰি দিব কাৰোবাক যদি চৰকাৰে চাকৰি কৰি আছে ক'ৰ পৰা চৰকাৰ চেলেৰি দিব আমি দামী বাইক কিনিছোঁ ইউটিউবৰ পৰা ইনকাম কৰিছোঁ দামী বাইক কিনিছোঁ দামী টেক্স দিছোঁ সেইটোৰ কাৰণে চৰকাৰৰো কিবা এটা ভাল চৰকাৰৰ পুঁজিত মই ভাল ডাঙৰ এমাউণ্ট এটা দিব পাৰিছোঁ টেক্সৰ তো সেইটো দিতো চৰকাৰে দুখীয়া মানুহক হেল্প কৰিব বা ৰাইজৰ কিবা কিবি কাম কৰিব চৰকাৰে তো সেই বস্তুটো এটা চাওক ইমান ইম্পৰ্টেণ্ট কথা ইমান দামী এটা বাইক মই চলাইছোঁ ইউটিউবৰ ইনকাম সেইকাৰণে একো কামক সৰু বুলি ভাবিব নালাগে যি কাম আপুনি ভাল পায় কামটো ভালকৈ কৰিব লাগে চব কামতে পাৱাৰ আছে ইয়াৰ পৰা ডাইৰেক্ট আহি গ'লোঁ বহুত বেছি জাম পালোঁ সেইকাৰণে মই বেছি ব্লগ কৰা নাই এতিয়া অকণমান আমি মাছাজ কৰিম আপুনি অইল মাছাজ নহয় এইটো কিবা আয়ুৰ্বেদিক থেৰাপিটো গ'লে ভাল লাগে আৰু মাছাজটো গ'লে অলপমান বেয়া শুনা পায় বেয়া শুনা নাপায় কিন্তু মানুহ অলপমান হেৰি ভাবে আৰু কিবা কিবি আনন্দ হেল্থ গ্ল'বেল আয়ুৰ্বেদিক ন এইটো আৰু আমি এতিয়া এইটো য'ত আহিছোঁ এইবোৰ যাবিলাক ক্লাছ ৰুম হয় এইটো য়োগা ৰুম ইয়াতে য়োগা ৰুম হয় য়োগা ৰিলেটেড বডি থেৰাপিৰ ওপৰত আয়ুৰ্বেদিকভাৱে বডিৰ ছিষ্টেমটো আমাৰ কেনেকৈ চলে তাৰপিছত এইবোৰ আপোনালোকে দেখা পাইছে ইউনিভাৰ্ছ কেনেকৈ আমাৰ সনাতনী ধৰ্মৰ ওপৰত মানে এইটো ওম ইউনিভাৰ্ছৰ আছে তাৰপিছত এনেকৈ কেনেকৈ আৰু ইয়াতে মোৰ কাৰণে দাদা ৰেডি কৰি আছে আপোনাৰ নামটো হা কুলেন বৰ্মন আপুনি ক'ত শিকিছে ক'ত হা মুম্বাইত শিকি বডি ষ্টিম হৈ আছে এতিয়া অকণ দূৰৰ পৰা দেখাই দিয়ে এইটো ষ্টিম হৈ থাকে মোৰ বডি পুৰা ষ্টিম হৈ আছে যিটো মাছাজটো ল'লোঁ মাছাজ নহয় এইটো একচুৱেলি থেৰাপি হয় আয়ুৰ্বেদিক থেৰাপি হয় যিটো অইল থাকে এইটো অলিভ অইল গৰম কৰি দিছে যে এইটো মানে আমাৰ ছালৰ মানে ছালেদি ভিতৰত সোমাই যায় অলপ সোমাই যায় আৰু সোমাই যোৱাৰ ফলত কি হয় আমাৰ হাৰ্ডিবোৰ বহুত বেছি ষ্ট্ৰং হৈ যায় তো এনেকুৱা ধৰণৰ থেৰাপি মজা লাগে মাজে মাজে লৈ থাকিব লাগে মোৰ চিনাকি দাদা এজন আছে সেইকাৰণে গ'লোঁ নেক্সট কেতিয়াবা মই ফুলকৈ ভালকৈ এটা ভিডিঅ' বনাই দিম আপোনালোকক আৰু এতিয়া আমি গৈ আছোঁ ঘৰত কাৰণ আমাৰ 500K হৈছে 500K ইনষ্টাগ্ৰামত আপোনালোকে বহুত বেছি আপোনালোকক ধন্যবাদ মৰম ভাল পোৱা দিয়াৰ বাবে ইনষ্টাগ্ৰামত 5 লাখ ছাবস্ক্ৰাইবাৰ হৈ গৈছে সেইটো কাৰণে আমি সৰুকৈ এটা চেলিব্ৰেট কৰিম লগতে আজি ফাদিন ভাইৰো বাৰ্থডে তাৰো বাৰ্থডে আমি চেলিব্ৰেশ্যন কৰিম 500K হৈছে মোৰ ইনষ্টাগ্ৰামত না ই কেক আনি দিছে না সি কেক আনি দিছে মোৰ ইনষ্টাগ্ৰামত না ই কেক আনিছে না ই কেক আনিছে না ই কেক আপোনাৰ যেন সদায় হাত বিষাওঁ আৰু এখন এই ফুলাম এই ৰিপন শ্ৰী গণেশটো গৈ পেলাই ফিটাটো কাটি দিয়া আৰু উজ্জ্বল দা কংগ্ৰেচুলেশ্যন থেংক ইউ এইটো কি মেগী বনি আছে এইটো প্লেন মেগী বনাই আছোঁ বঢ়িয়া মানে ভেৰাইটিজ আইটেম থাকিব বাকী এদিন আৰু বেলেগ দিন আহিম ভালকৈ আৰাম দিনটো আমি ফেনটো বন্ধ কৰি চাব লাগিব দিনটো ভাগ দৌৰ কৰি কষ্ট কৰি ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি দ্বিতীয় গ'লোঁ দ্বিতীয়ত বহুত দিনটো কিবা কিবি কাম হ'ল তাৰপিছত আকৌ তাতে মাছাজ ল'লোঁ গৈ পেলাই মাছাজত তাতে আয়ুৰ্বেদিক আৰু দাদাজনে মাতিছিলে আহি কিনে উজ্জ্বলতা তাতে সোমালোঁ গোটেইখিনি মানুহ আছিল কথা বতৰা পাতিলোঁ এতিয়া আমি ঘৰত আহিলোঁ আৰু ভিডিঅ'ৰ এইটো লাষ্ট মুমেণ্ট বহুত বেছি ধন্যবাদ আপোনালোকক যে আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ বাবে আজি আমাৰ ইনষ্টাগ্ৰামত নেক্সট লেভেল ফেমিলি হৈ গ'ল 5 লাখ আশা কৰোঁ এনেকৈ কষ্ট কৰি গৈ থাকিম আৰু আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু আমাৰ অতি সোনকালে 1 মিলিয়ন হৈ যাব সেইটো কাৰণে এটা সৰু চাই এটা গালি খাই পেলাই গোটেইকেইটা কেক লৈছে প্ৰথমতে কেক আনা নাছিলে কোনো তাৰপিছত মই কোৱাৰ পিছত এতিয়া পূৰা কেক চেক উঠাই লৈ ফাৰ্দিন ভাই আছে ফাৰ্দিন ভাইৰ আজি বাৰ্থডে হয় হেপী বাৰ্থডে ভাই থেংক ইউ ছ' মাছ হেপী বাৰ্থডে ফাৰ্দিন বুলি লিখি দিব আৰু ফাৰ্দিন ভাইও আমাক ফাৰ্দিন ভাইৰ কাৰণেও কেক আনিছে হেপী বাৰ্থডে ফাৰ্দিন ভাই আৰু এইফালে কংগ্ৰেছ ইনষ্টা 500K ইয় হানি সিংগল 1 2 3 হ্যাপি বার্থডে হ্যাপি বার্থডে হ্যাপি বার্থডে টু ইউ
ইয়াৰে ধুনীয়া কৰিছে কি তেল দিছে এইটো অলিভ অইল ন লছ হৈ গ'ল হা কলাৰটো বেলেগ কি কোম্পানী তোমাৰ কোম্পানীটো কম দামী কোম্পানী হা কোম্পানীৰ লগত কথা আছে ন ব্ৰেণ্ডৰ লগত মোৰতো 2500 টকা লৈছে এইটো